নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ শেৱালি ফুলৰ এটা ৰেচিপি ভিডিঅ' আগবঢ়ালোঁ। এতিয়া যিহেতু শৰৎকাল আৰু শৰৎ মানেই শেৱালি, সেয়ে ভাবিলোঁ আজি শেৱালি ফুলৰ এটা ৰেচিপি ভিডিঅ' আপোনালোকক আগবঢ়াওঁ। প্ৰথমে মই ফুলখিনি বুটলি আনি ধুনীয়াকৈ ধুই ল'লোঁ। তাৰপিছত এখন কেৰাহী গৰম হ'ব দিলোঁ। তাৰপিছতে মই এটা পিঁয়াজ আৰু দুটামান জলকীয়া কাটি ল'লোঁ। কেৰাহীখন গৰম হোৱাৰ পিছত অলপমান তেল দিলোঁ আৰু তাত দুটুকুৰমান মাছৰ মাথা দি দিলোঁ। মাছৰ মাথা সৈতে আপোনালোকে বাৰু শেৱালি ফুল খাই পাইছেনে? নাই খোৱা যদি খাবচোন, বিৰাট টেষ্টি লাগে। দেখিছেনে, মই এই মাছৰ মাথাকেইডোখৰ ভালদৰে ভাজি ল'লোঁ আৰু তাৰপিছত এই মাছৰ মাথাকেইটা মই এই বেলেগ এটা পাত্ৰত কাঢ়ি ল'লোঁ। তাৰপিছত একেখন কেৰাহীতে মই আৰু অলপমান তেল দি দিলোঁ আৰু তাতে মই কাটি লোৱা জলকীয়া আৰু পিঁয়াজখিনিও দি দিলোঁ। পিঁয়াজখিনি ভালদৰে ৰঙা হোৱালৈকে ভাজি ল'ব। তাৰপিছত তাতে মই 2 নহৰু কাটি দিলোঁ। চব নহৰুকেইডোখৰ মই ইয়াত দি দিলোঁ। এতিয়া মই ধুই লোৱা শেৱালি ফুলখিনি ইয়াতে এড কৰিম। এয়া শেৱালি ফুলখিনিও কেৰাহীখনত দি দিলোঁ। এতিয়া ইয়াত নিমখ অকণমান আৰু অকণমান হালধি দি পেলাই ভালদৰে লৰাব লাগিব। শেৱালি ফুলখিনিয়ে এতিয়া লাহে লাহে পানী এৰিবলৈ আৰম্ভ কৰিব। ভালদৰে লৰাই হোৱাৰ পিছত মই এতিয়া অলপ সময়ৰ কাৰণে কেৰাহীখনত এখন ঢাকোন লগাই দিম। দেখিছেনে, এখন ঢাকোন লগাই দিলোঁ। অলপ সময়ৰ পাছত আকৌ উদঙাই দিলোঁ ঢাকোনখন। দেখিছেনে, তথাপি পানীখিনি আছেই। আৰু এতিয়া মই ইয়াতে ভাজি লোৱা মাছৰ মাথাকেইটুকু দি দিলোঁ। মাছৰ মাথাকেইটুকু এতিয়া ভালদৰে ভাঙি চিঙি দিব, যাতে শেৱালি ফুলখিনিৰ লগত ভালদৰে মিক্স হৈ যায়। আপোনালোকে বাৰু মাছৰ মাথাৰ সৈতে শেৱালি ফুল খাইছেনে? খাবচোন দেই, বিৰাট ধুনীয়া। কিছুমানে ডিমৰ সৈতেও খায়, ডিমৰ সৈতে খায়ো ভাল লাগে বাৰু, কিন্তু আজি ভাবিলোঁ মাছৰ মাথাৰ সৈতে খাওঁ। সেই দেখিছেনে, মোৰ মাছ আৰু শেৱালি ফুল ভজা হৈ গ'ল। এয়া খাব পৰা হৈ গৈছে। তো ভিডিঅ'টো চাই বাৰু আপোনালোকে কেনেকুৱা পালে? আৰু এনেকৈ কিন্তু ভাজি খাবলৈ নাপাহৰিব দেই। আজিলৈ তেনেহ'লে বাই বাই।